जितु एजेंडा जितु मेनिफेस्टो आमी राखिसिलो तात आमी कলৈके गई पाবলৈ सक्षम হৈছো এই কথাখিনি আমি পাতিছো আৰু আমাৰ ৰাজনীতিক কাম কাজৰ দ্বাৰা বিটিআৰ অঞ্চলৰ ৰাইজৰ কিমান লাভ হৈছে কিমান লছ হৈছে ইয়াৰ ওপৰত আমি পৰ্যালোচনা কৰিছো বিটিআৰ বাখীৰ কাৰণে আমি যেহেতু ইয়াৰে বাখিন্দা ইয়াৰ ৰাইজৰ লগত আছো ইয়াৰ দুখ দুৰ্যোগৰ সদায় সমভাগী হৈ আহিছো যোৱা সময়ত বেয়া দিনো আমি দেখিছো ভাল দিনো দেখিছো এই গোটেই পৰিৱেশটো অনাগত সময়ত কেনেকৈ আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে আহি থকা সময়ৰ কাৰণে কেনেকৈ ভালকে আমি প্ৰিজাৰ্ভ কৰি ৰাখিম কেনেকৈ ভালকে এইটো আমি লৈ যাম শান্তিটো কেনেকৈ আমি সাস্টেইনেবল কৰিম উন্নয়নৰ কাম কাজবিলাক যিমান হৈছে তাতকে আৰু ভালকে কেনেকৈ কৰিব পাৰিম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিবিলাক আমাৰ অঞ্চলত কেনেকৈ সঠিকভাৱে ৰূপায়ণ কৰিব পাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাবিলাক কেনেকৈ আমি বাস্তৱত মানে তেখেতসকলৰ ফুলফিল কৰিব পাৰে যিমান কিঞ্চিত আমি পাৰো কাউন্সিল লেভেলত এই কথাবিলাক আলোচনা হৈছে ইয়াৰ ওপৰত আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই আপোনালোকক ব্ৰিফ কৰিব ইটো আমাৰ দলৰ এটা কোৰ কমিটিৰ বৈঠক আছিল গতিকে তাত আমি বিভিন্ন দলীয় কথাবিলাক আমাৰ কত আমাৰ কি সমস্যা আছে দলে কেনেকৈ কাম কৰি আছে আমাৰ বিভিন্ন উইং বিলাক সেল বিলাক কেনেকৈ কাম কৰি আছে টিসিএল সিসিৰ পৰা লৈ পেলাই বিভিন্ন মেম্বাৰ সদস্যবিলাক কেনেকৈ কাম কৰি আছে আৰু আমাৰ যেটো অবজেক্টিভ আছিল 2000 সনত যেটো আমি বিটিসি ইলেকশন কন্টেস্ট কৰিছিলো তাত যিখিনি অবজেক্টিভ আমি হাতত ৰাখিছিলো যেটো এজেন্ডা যেটো মেনিফেস্টো আমি ৰাখিছিলো তাত আমি কলৈকে গই পাবলৈ সক্ষম হৈছো এই কথাখিনি আমি পাতিছো আৰু আমাৰ ৰাজনীতিক কাম কাজৰ দ্বাৰা বিটিআৰ অঞ্চলৰ ৰাইজৰ কিমান লাভ হৈছে কিমান লছ হৈছে ইয়াৰ ওপৰত আমি পৰ্যালোচনা কৰিছো আৰু অনাগত দিনত বহুত ৰাজনীতিক দল থাকিব কিন্তু আমাৰ বিটিআৰ বাখীৰ কাৰণে আমি যেহেতু ইয়াৰে বাখিন্দা ইয়াৰ ৰাইজৰ লগত আছো ইয়াৰ দুখ দুৰ্যোগৰ সদায় সমভাগী হৈ আহিছো যোৱা সময়ত বেয়া দিনো আমি দেখিছো ভাল দিনো দেখিছো এই গোটেই পৰিৱেশটো অনাগত সময়ত কেনেকৈ আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে আহি থকা সময়ৰ কাৰণে কেনেকৈ ভালকে আমি প্ৰিজাৰ্ভ কৰি ৰাখিম কেনেকৈ ভালকে এইটো আমি লৈ যাম শান্তিটো কেনেকৈ আমি সাস্টেইনেবল কৰিম উন্নয়নৰ কাম কাজবিলাক যিমান হৈছে তাতকে আৰু ভালকে কেনেকৈ কৰিব পাৰিম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিবিলাক আমাৰ অঞ্চলত কেনেকৈ সঠিকভাৱে ৰূপায়ণ কৰিব পাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাবিলাক কেনেকৈ আমি বাস্তৱত মানে তেখেতসকলৰ ফুলফিল কৰিব পাৰে যিমান কিঞ্চিত আমি পাৰো কাউন্সিল লেভেলত এই কথাবিলাক আলোচনা হৈছে গতিকে খুব সুন্দৰ এটা মিটিং হৈছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত এই গোটেইকেইটা একশন প্লান আমাৰ এই একশন প্লানটো লৈ পেলাই আমি আগবাঢ়ি যাম मोनसे फोसावथाय नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिहाबिलिटेशन सेन्टार जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं अब्ला नोंथाङा रिहाबिलिटेशन सेन्टाराव फाहामथाय होफैनो हागोन मंगलदै सेनं बामुनपारा दरंआव थानाय रिहाबिलिटेशन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिहाबिलिटेशन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030927006 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन